অনুৰাগ শইকীয়াৰ প্ৰেমৰে গগনা আপোনালোকে অতি সোনকালে নহয় 18 ডিচেম্বৰত ৰিলিজ হ'ব প্ৰেমৰে গগনা আৰু আপোনালোকে মৰম দিব বুলি আমি আশা কৰিছোঁ আপোনালোকে নন্দন ব্লগ চাব সকলোৱে আৰু মৰম দিব লাইক দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি নকৰে মই বহুত বেয়া পাম কিন্তু নমস্কাৰ 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 বন্ধুসকল আজি হৈছে সোমবাৰ আৰু সোমবাৰটো মোৰ বাবে এটা বহুত ভাল দিন কাৰণ আজি অফিচ বন্ধ আৰু অনুৰাগ দা আৰু মই এতিয়া গৈ আছোঁ আমি ক'ত গৈ আছোঁ আপোনালোকে চাই থাকিব আৰু আপোনালোক আজি আমাৰ দিনটোৰ মোৰ লগত আজি সংগী হওক আমি অনুৰাগ দাৰ কাৰণে নতুন গেঞ্জি লৈ ল'লে গেঞ্জি লৈ যদিও জানো তুমি নোহোৱা তথাপি তোমাক চাওঁ তোমাকে ভাবি হাঁহিম আবেলি এতিয়া আমি খাবলৈ সোমাইছোঁ গগৈদা পৰ্কত খাই বৈ এতিয়া আমি যাম ভৱদাৰ ঘৰত তাৰ পাছৰখিনি চাই থাকক এটা বহুত ধুনীয়া জেগা লনলি ট্ৰী বুলি কয় যাত অসমৰ এটা জেগাতে আছে এটাই হয় লনলি ট্ৰী তো আপোনালোকে চাগে ভিডিঅ' ষ্টেটাছত চাই আছে আজিৰ পৰা ইয়াৰ ভিডিঅ'টো দেখা হ'ব আজি দেখা হ'ব পানীৰ মাজত এজোপাই গছ আছে অকলে ৰখি আছে আমাৰ নিচিনা ছিংগেল নহয় ভৱই মাটি দখল কৰিছে পাহাৰৰ মাটি দখলকাৰী ভৱৰ আমি ড্ৰোন লৈ লৈছোঁ আৰু আমাৰ সৰুকৈ শ্বট এটা কৰিম দেখাই থাকিম চাই থাকিব আৰু ড্ৰোন চলে নচলে নাজানো কিন্তু চলে নাজানো ই ভাঙিছে ৰাতিপুৱাই ড্ৰোন পেলাইছে আহি চিনটো দি দিম বাৰু লগাই দিব বলক তেতিয়া গৈ থাকোঁ মোৰ হা চকুৰ আগত নিজে যাবি সঁচাকে মুখখন চেম লাগিছে ৰ'বা মই কেমেৰাটো নি আছোঁ তালৈ ৰ'বা জনাইছো আৰু মোৰ লগত আছে আন এজন অনুৰাগ শইকীয়া দেখাই দিয়া তোমাক কিহৰ কাৰণে কাম কৰি আছা মই এই শইকীয়া পুতেক যিয়ে নকৰা মোৰ কেমেৰাটো একো নকৰি মই আহিছোঁ ভাল পাওঁ ইয়াত মোৰ গানৰ শ্বুটিং চলি আছে প্ৰেমৰে গগনা বুলি 18 ডিচেম্বৰত ৰিলিজ হ'ব মোৰ ইউটিউব চেনেল অনুৰাগ শইকীয়া আৰু তোমাৰ ইউটিউব চেনেল আছে নেকি নন্দন ব্লগছ আপোনালোকে নন্দন ব্লগছ চাব সকলোৱে আৰু মৰম দিব লাইক দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি নকৰে মই বহুত বেয়া পাম কিন্তু পিয়ালিকা মাথনি কোন আহিছে যা আহিলে যদিও জানো তুমি নোহোৱা এক মিনিট দেই সেই বাইদেউজনী অকণমান বহি যাবলৈ দিবা নেকি কোনোবাই য'ত দম আছে কাৰোবাৰ পুখুৰত অ' বাইদেউ অলপ বহি দিব নেকি নতুনকৈ কি কাম কৰি আছা নতুনকৈ এইটোৱে আহি আছে আৰু বিহু আহিব ডিচেম্বৰ লাষ্টৰ ফালে খুব ধুনীয়া বিহু এটা কৰি আছোঁ শুনিবলৈ পাব আৰু ইমানেই আৰু কৰি যাম লাহেকৈ নাই সেইটো জানে নহয় ই বুৰ্বক নেকি ই কেনে মানুহ উলিয়াব বাৰু চিনেমাটোগ্ৰাফাৰ হেড দন্দুৰি
বাই বাই টাটা সি ইউ সকলোৰে চিনাকি মুখ মানে সকলো চিৰিয়েলতে দেখি থাকে বাক বা আজি গানৰ কিবা নতুন গান আহি আছে আজি গান কৰিলো আমি অনুৰাগ শইকীয়াৰ প্ৰেমৰে গগনা আপোনালোকে অতি সোনকালে নহয় 18 ডিচেম্বৰত ৰিলিজ হ'ব প্ৰেমৰে গগনা আৰু আপোনালোকে মৰম দিব বুলি আমি আশা কৰিছো আৰু আজি এওঁলোকো আমাৰ শ্বুটিঙত আহিছে ভাল লাগিলে আমি ধুনীয়াকৈ কথা চথা পাতিলো এনজয় কৰিলো আৰু খুব ধুনীয়া পৰিৱেশত আমি শ্বুটিং কৰিলো বা চিৰিয়েলৰ কাম কৰি আছে চিৰিয়েল কৰি আছো বৰষুণ আৰু আপোনালোকে বৰষুণতো খুব মৰম দি আছে খুব ভাল লাগিছে আৰু এনেকৈ গান চিৰিয়েল ইউটিউব চবতে যি কৰোঁ আৰু অলপ মৰম দি থাকিব চাই থাকিব নন্দন ব্লগছ চাই থাকিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মন গলে কেতিয়াবা ঘূৰি মাৰিলে মোৰ ফালে কেৰাহী কৈছা দুই লাগি যৌৱনতে দেহা মোৰ জ্বলা পোৰা ৰাতি টোপনিতে মোকে কিবা কিবি কয় দুই লাগি যৌৱনতে দেহা মোৰ জ্বলা পোৰা ৰাতি টোপনিতে মোকে কিবা কিবি কয় দূৰে দূৰে থাকিবলে নোৱাৰো যে মই মোৰ জানো বন্ধুসকল সোমবাৰৰ বিশেষ দিনটোত আপোনালোক আমাৰ সংগী হোৱাৰ বাবে অশেষ ধন্যবাদ এতিয়া সন্ধিয়া হ'ল গোটেই দিনটো আমি কি কৰিলোঁ আপোনালোক গোটেইখিনি দেখিলে বাকী নন্দন ব্লগছক মৰম দি থাকিব আৰু আজিলৈ ইমানেই গোটেইখিনি দেখি ভিডিঅ'বোৰ চাব মৰম দিব আৰু সেয়াই আৰু বাজিছে মোৰ জানানে প্ৰেমৰে গগনা তোমাৰ সুবাসতে হ'ল মোৰ তনা বুকুতে বাজিছে মোৰ জানানে প্ৰেমৰে গগনা যৌৱনৰে পথাৰত মৰম সিঁচি দিলা